2024 বৰ্ষৰ সমাজ বিজ্ঞানৰ MCQৰ প্ৰশ্নৰ উত্তৰ। 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে বি লৰ্ড কাৰ্জন। ক্ষমা কৰিব 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো মই বিচাৰি পোৱা নাই। তোমালোকে কমেণ্ট কৰিব। প্ৰশ্ন নম্বৰ 3 উত্তৰটো হৈছে বি সাউথ আফ্ৰিকা অৰ্থাৎ দক্ষিণ আফ্ৰিকা। 4 নম্বৰ প্ৰশ্নৰ উত্তৰটো হৈছে ডি নেতাজী সুভাষ চন্দ্ৰ বসু। 5 নম্বৰ প্ৰশ্নৰ উত্তৰটো হৈছে এ 16 আগষ্ট 1946। 6 নম্বৰ প্ৰশ্নৰ উত্তৰটো হৈছে বি 1843 1843। 7 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে ফুলগুৰি ধাৱা। 8 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে বি। 9 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে এ। 10 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে ডি। 11 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে বি। 12 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে চি। 13 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে বি। 14 চি। 15 এ। 16 বি। 17 ডি। 18 এ। 19 ডি। 20 চি। 21 চি। 22 বি। 23 বি। 24 বি। 25 চি। 26 এ। 27 বি। 28 ডি। 29 চি। 30 চি। 31 বি। 32 বি। 33 বি। 34 বি। ইয়াৰ মাজতে কৈছোঁ মই এইকাৰণে জুম কৰি দিয়া নাই, বহুত কষ্ট হয় ভিডিঅ' বনোৱা, সেইকাৰণে মই জুম কৰি দিয়া নাই, সাধাৰণভাৱে দিছোঁ। 35 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈছে ডি। আপোনালোকে ভুল নুবুজিব, মাজে মাজে মই এইকাৰণে জুম কৰি দি ক'ব পৰা নাই আপোনালোকক। 36 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে চি। 37 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে এ। 38 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে ডি। 29 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে ডি। 40 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে বি। 41 নম্বৰ উত্তৰ হৈছে এ। 42 বি। আৰু মোৰ কিছুমান আমনিও লাগিছে, সেইকাৰণে মই জুম কৰি দিয়া নাই। 43 ডি। 44 এ। মুঠৰ ওপৰত মোৰ কিছুমান কোৱা বেয়া হৈছে, যিহেতু মই ডাইৰেক্ট ভিডিঅ' ক্লিপছ দিছোঁ, ফটো দিয়া নাই। ফটো দিলে মোৰ ভাল হ'ল হয়। আপোনালোকে চাব, যিটো নেকি মই ৰাইট টিক চিন দিছোঁ, সেই টিক চিনটোহে আপোনালোকে শুদ্ধ বুলি ভাবিব। আৰু মই যিখিনি কৈ আছোঁ তাতে মোৰ কিছুমান ভুল হ'বও পাৰে। মই যিকেইটা ৰাইট টিক দিছোঁ সেইকেইটাই শুদ্ধ। শেষৰখিনি জুম নকৰাৰ বাবে আপোনালোকে বেয়া নাপাব, আপোনালোকৰ চাবৰ পৰা দিগদাৰো হ'ব পাৰে। আপোনালোকে খালি মিলাই চোৱা ৰাইট চিন দিয়াটো।